তো আপুনি বহুত ধৰণৰ ৰেচন কাৰ্ড লৈ ভিডিঅ' আপুনি দেখা পাইছে ইউটিউবত বহুতো ইউটিউবাৰে আপোনালোকক ৰেচন কাৰ্ডৰ বিষয়ে কৈছে কিন্তু আজিৰ ভিডিঅ'খনত যে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5টা নতুন আঁচনি এইখন হয়তো কোনো ইউটিউবাৰে আপোনাক কোৱা নাই তো এইখন ভিডিঅ' যদি শেষলৈকে চাই তো আপোনাৰ লগত যদি ৰেচন কাৰ্ড আছে তো আপুনি অত্যন্ত ভাগ্যশালী হ'বলৈ ওলাইছে আপোনাক অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে বহুতো কিছু চৰকাৰী আঁচনি আপোনাক দিব তো কি আঁচনি দিব আজিৰ ভিডিঅ'খন শেষলৈকে চাই জানি লওক ঠিক আছে আৰু যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব এইখন ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম এইখন চাই আপুনি ৰেচন কাৰ্ড আবেদন কৰি ল'ব ঠিক আছে তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ তো প্ৰথমটো আঁচনি হ'ল অৰুণোদয় 3.0 যদিহে আপুনি অৰুণোদয় আবেদনৰ বাবে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে আৰু যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি এই অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব কিন্তু যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ কোনো টেনশ্যন নাই আপুনি অৰুণোদয় আঁচনি অৱশ্যই লাভ কৰিব তো এতিয়া আহোঁ আমি দ্বিতীয় নম্বৰ আঁচনিলৈ তো দ্বিতীয় নম্বৰ আঁচনিখন হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই তেতিয়া আপুনি এই প্ৰধানমন্ত্ৰী উজ্জ্বলা চৰকাৰী গেছৰ বাবে আবেদন কৰিব নোৱাৰে কিন্তু যদিহে ৰেচন কাৰ্ড আছে তো অৱশ্যই আপুনি চৰকাৰী গেছ লাভ কৰিব আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰদান কৰি আছে ঠিক আছে যদিহে আপুনি ৰেচন কাৰ্ড থাকে তেতিয়াহে আপুনি লাভ কৰিব যদি নাথাকে তেতিয়াহ'লে আপুনি লাভ কৰিব নোৱাৰিব ঠিক আছে তো এতিয়া আমি 3 নম্বৰ আঁচনিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ তো ভিডিঅ'খন এতিয়ালৈকে চাই আছে অৱশ্যই লাইক কৰক চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰক তো 3 নম্বৰ আঁচনিখন হ'ল যদিহে আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই বা আবেদন কৰিছে তো আপুনি অৱশ্যই গম পায় যে ৰেচন কাৰ্ড অবিহনে আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব নোৱাৰিব যদিহে আপোনাৰ লগত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক ঠিক আছে তো এতিয়া আমি আহোঁ 4 নম্বৰ আঁচনিলৈ যিখন বহুতো বেছি ইম্পৰ্টেণ্ট হয় আৰু বহুতে সকলোৱে এই আঁচনিখনৰ বাবে অপেক্ষা কৰে ঠিক আছে তো এইখন হৈছে PM আৱাস যোজনা এইখন কেন্দ্ৰীয় চৰকাৰৰ এখন বিশেষ যোজনা হয় যিখন আঁচনিত এখন চৰকাৰী ঘৰ লাভ কৰা হয় যিখন যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই তেতিয়া আপুনি এই চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰিব কিন্তু যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে তো আপুনি অৱশ্যই চৰকাৰী ঘৰ লাভ কৰিব যদি আপোনাৰ লগত ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি লাভ কৰিব নোৱাৰে ঠিক আছে আৰু নতুনকৈ ৰেচন কাৰ্ড আবেদন ষ্টাৰ্ট হৈ আছে তো অৱশ্যই আবেদন কৰক সোনকালে আবেদন কৰক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে সেই ভিডিঅ'ত ক্লিক কৰি চাই লওক আৰু 5 নম্বৰ আঁচনিখন হ'ল যে এইখনি এতিয়াও আমাৰ অসম চৰকাৰে এতিয়ালৈকেও ঠিক আছে অন্যান্য ৰাজ্যত চলি আছে কিন্তু এতিয়ালৈকে আমাৰ অসমত হোৱা নাই কিন্তু এইখন ভৱিষ্যতত হ'ব যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি প্ৰত্যেক মাহত 5,000 টকাকৈ লাভ কৰিব কিন্তু এইখন কেতিয়াৰ পৰা আৰম্ভ কৰিব এইটোৰ এটা সঠিক ডেট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া নাই তো আমি অপেক্ষা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া এই আঁচনিখনৰ বাবে মানে মাহত 5,000 টকাকৈ কেতিয়া দিব এইখনৰ এখন বিশেষ আপডেট অৱশ্যই দিব আৰু যদিহে দিয়ে তেতিয়াহ'লে মই জনাই দিম ঠিক আছে তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ তো ভিডিঅ'খন যদিহে ভাল লাগিছে ভিডিঅ'খন অৱশ্যই লাইক কৰক আৰু চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব তো এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি অতিকৈ ডেইলি লাভ কৰিব তো অৱশ্যই ছাবস্ক্ৰাইব কৰিব আমি 1K ছাবস্ক্ৰাইবাৰ বহুত নজদিক আছোঁ মানে ওচৰতে আছোঁ তো অৱশ্যই ছাবস্ক্ৰাইব কৰক তো আমি দেখা পাম নেক্সট ভিডিঅ'ত